হেল্ল' গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰো বৰ্তমান ভালেই। আজি অকলে দেখিছে শুই উঠি প্ৰথম চাহ বনালোঁ। চাহ বনাই মেলি ভাতো চতো, তাৰপিছত এইফালে ভাত পাতি চাহ খালোঁ। চাহ খাই মেলি ভাতটো হৈ আছে, মানে ভাত পাতি থৈ আহিছোঁ। ভাত হৈ মানে আৰু বাঢ়ি ঠাইবোৰ সাৰিলোঁ। কালি মানুহজনী নাই বুলি লগৰবোৰ বহুত আছিলেহি। ৰাতি 12-1মান বজালৈকে কথা পাতিলোঁ। যেতিয়া ৰাতি কি হ'ল, সেনেকৈ থাকিলে বহুত লেতেৰা হৈ গ'ল। সেইবাবে এতিয়া ৰাতিপুৱা শুই উঠি একদম অকলে চাইছোঁ বহুত লেতেৰা। প্ৰথম সাৰি লৈছোঁ, এইফালে ভাত পানী হৈ মেলাই এফালে সাৰি ল'লোঁ। সাৰি খতম হৈ গ'ল। চব্জিৰ কাৰণে তিতাকলা আনিলোঁ। তিতাকলা আৰু আলু কাটি মেলি আৰু তিতাকলা আলু পূৰা ভাজি বনাম। ভাত অলৰেডি হৈ গ'ল। ভাত দেখি আছে, হৈ গ'ল ভাত। চব্জি বনাই আছোঁ, চাওঁচোন। তিতাকলা আলু খাই বহুত ভাল লাগে, সেইবাবে ভাবিলোঁ তিতাকলা আৰু আলু। অকলে আছোঁ, দাদা আৰু মই আছোঁ। দাদা ৰাতিপুৱা শুই উঠি ঠাণ্ডা ভাত খালে আৰু কি হ'ল, খায়ো গ'লেই চাগে। তাৰপাছত এতিয়া মই অকলে আছোঁ। চব্জি বনাই লওঁ। তিতাকলা আলু মানে কি হ'ল, একদম তেলত দি ফ্ৰাই কৰি খালে মানে কিন্তু বহুত ভাল লাগে, মানে টেষ্টিটো অলপ বেলেগ ধৰণৰ টেষ্টি আহে। সেইবাবে আজি তিতাকলা আৰু আলু অকলে খাম আৰু, কোনো নাই। মানুহজনী গ'ল মাকৰ ঘৰত, এতিয়া কেতিয়া আহে সেয়াও নাজানো। ফাইনেলি চব্জিটো হৈ গ'ল, ভাতটো খাই লওঁ। বাকী কামো বহুত আছে। আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম আকৌ নেক্সট ভিডিঅ'ত।